নমস্কাৰ, মই সুস্মিতা। আপোনালোকক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। মই জানো আপোনালোক নিশ্চয় ভালে আছে। হয়, আজি আমি কথা পাতিম বাত বিষৰ ওপৰত, যিটোক আমি কমন ভাষাত ৰিউমেটিক পেইন বা মেডিকেল টাৰ্মত আমি ৰিউমেটইড আৰ্থ্ৰাইটিছ বুলি কওঁ। চ' আমি জানিব লাগিব যে বাত বিষৰ কাৰণসমূহ কি কি আৰু ইয়াৰ লক্ষণসমূহ কি কি। চ' এতিয়া আমাৰ গাৰ বিষ বা গাঁঠিৰ বিষ বিভিন্ন কাৰণত হ'ব পাৰে। থাইৰয়ডৰ কাৰণে হ'ব পাৰে, ইউৰিক এচিডৰ কাৰণে হ'ব পাৰে, কাৰোবাৰ নাৰ্ভৰ প্ৰব্লেম থাকিলেও হ'ব পাৰে। চ' আমি জানিব লাগিব যে ইয়াৰ কাৰণসমূহ কি কি। চ' মেইন প্ৰব্লেম এইটোৱে হৈছে, কাৰণ গাৰ বিষ বা গাঁঠিৰ বিষ হ'লে কি হয়, বেছিভাগ মানুহে কি কৰে, ডক্টৰৰ ওচৰলৈ নাযায়, ফাৰ্মাচীত যাব, হয়তো কেইটামান পেইন কিলাৰ ল'ব, কেইটামান কেলছিয়ামৰ টেবলেট লৈ তেওঁক খাই পেলাই নিশ্চয় ভাল পাবই। কাৰণ তেওঁক ভাল কিয় নাপাব। কি হয়, যেতিয়া বাত বিষ বা ৰিউমেটিক আৰ্থ্ৰাইটিছ হয়, তেতিয়া কি হয়, তাৰ চিমটমখিনি অকণমান দেখুৱাবলৈ অকণমান লেট হয়, অকণমান পলম হয়। চ' কি হয়, যেতিয়া বেমাৰটো আৰ্লি ষ্টেজত থাকে, তেতিয়া আমি এটা পেইন কিলাৰ বা এটা কেলছিয়ামৰ টেবলেট খাই আমি সেইটো নিশ্চয় ভাল পাব পাৰোঁ। সেইটো সম্পূৰ্ণৰূপে আপোনাৰ বেমাৰটো ভাল নহয়, জাষ্ট কেইদিনমানৰ কাৰণে অকণমান দমি থাকে, কেইদিনমানৰ কাৰণে কম হৈ যায়। চ' আমি আৰ্লি ষ্টেজত জানিব লাগিব যে আপোনাৰ বাত বিষ হৈছে নে নাই। চ' আমি সেইটো জানিবলৈ হ'লে কি কৰিব লাগিব, আমি ডিজিজটোৰ বিষয়ে জানিব লাগিব যে ৰিউমেটিক আৰ্থ্ৰাইটিছ একচুৱেলি হয় কি। চ' আজি মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ, খুব সহজ ভাষাতে ক'ম যে ইয়াৰ লক্ষণসমূহ কি কি আৰু কাৰণসমূহ কি কি। যদি আমি সূক্ষ্মভাৱে অকণমান ইয়াৰ ওপৰত জানো, তেতিয়া আমি নিশ্চয় হয়তো আইডেণ্টিফাই কৰিব পাৰিম যে আমাৰ গাত হোৱা বিষটো একচুৱেলি হৈছে কিহৰ বাবে। চ' এতিয়া মই ৰিউমেটিক আৰ্থ্ৰাইটিছৰ কথা কোৱাৰ আগতে মই আৰ্থ্ৰাইটিছ কি মই সেইটো ক'ম যে চ' আৰ্থ্ৰাইটিছ বুলি ক'লে কি হয়, যিবিলাক আমাৰ শৰীৰৰ সৰু সৰু গাঁঠি হয়, ধৰি লওক আমাৰ হাতৰ আঙুলিৰ যিবোৰ গাঁঠি, এইবোৰ কি হয়, চুৱেলিং হয়, ফুলি যায় আৰু ইয়াত অত্যন্ত বিষ হ'ব। চ' তেতিয়া গম পাব যে এইটো হয়তো আৰ্থ্ৰাইটিছৰ কাৰণে হৈছে। চ' আন এটা হৈছে অষ্টিঅ' আৰ্থ্ৰাইটিছ। অষ্টিঅ' আৰ্থ্ৰাইটিছ মানে কি হয় যে, চ' আমি জানোৱেই আমাৰ সকলো বস্তুৰে এটা সময়সীমা থাকে, যে যিদৰে আমাৰ বয়স হৈ গ'লে আমি চকুৰে হয়তো কম দেখি পাওঁ, কাণেৰে কম শুনি পাওঁ, আমাৰ মগজুৰ হয়তো মনত ৰখা ক্ষমতা কমি যায়। চ' তেনেদৰে কি হয়, আমাৰ যিবোৰ গাঁঠি আছে, আমাৰ গাঁঠিবোৰ কি হয়, গাঁঠিবোৰ অকণমান কমজুৰি হৈ যায়, ক্ষয় হয়। চ' গাঁঠিবোৰ দুৰ্বল হোৱা দেখা যায় অষ্টিঅ' আৰ্থ্ৰাইটিছত। চ' আন এটা হৈছে ৰিউমেটিক আৰ্থ্ৰাইটিছ, যিটো আমাৰ আজিৰ টপিক। চ' পাৰ্টিকুলাৰলি অষ্টিঅ' আৰ্থ্ৰাইটিছত আমাৰ নি জইণ্টটো, যিটো আমাৰ আঁঠুৰ জইণ্ট, তাত নহয়তো আমাৰ কঁকালৰ যিটো জইণ্ট আছে সেইটোত বিষ হয়। চ' আন এটা হ'ব পাৰে যিটো ইউৰিক এচিডৰ কাৰণে হয়। চ' ইউৰিক এচিডৰ কাৰণে মেইনলি কি হয়, আমাৰ শৰীৰৰ দুইফালে একেলগে বিষ আৰম্ভ নহয়, হয়তো একফালৰ পৰা আৰম্ভ হয়। আৰু 90-80% কি হয়, আমাৰ গাৰ তলৰ যিখিনি অংশৰ গাঁঠি আছে সেইখিনিত মেইনলি বিষ হ'লে ইউৰিক এচিডৰ কাৰণে হোৱা বুলি আমি গম পাওঁ। চ' ক'ত ক'ত হ'ব পাৰে, চ' ভৰিৰ বুঢ়া আঙুলিত হ'ব পাৰে, আঁঠুৰ জইণ্টটোত হ'ব পাৰে। চ' আজি আমাৰ টপিকটো হৈছে ৰিউমেটিক আৰ্থ্ৰাইটিছ। চ' ৰিউমেটিক আৰ্থ্ৰাইটিছ হ'লে কি হয়, শুনক ভালকৈ। চ' কি হয়, এতিয়া মই ক'লোঁ যে ইউৰিক এচিড বা অষ্টিঅ' আৰ্থ্ৰাইটিছ হ'লে কি হয়, আমাৰ গাৰ একফালৰ পৰা বিষ আৰম্ভ হয়, কিন্তু বাত বিষ হ'লে আমাৰ গাৰ দুইফালৰ পৰাই বিষটো আৰম্ভ হয়, সোঁ ছাইডৰ পৰাও হয় আৰু বাওঁ ছাইডৰ পৰাও হয়। জেনেৰেলি ক'ত হ'ব পাৰে এইটো বিষ, জেনেৰেলি এইবিলাকত কি হয়, আমাৰ যিবোৰ দেহৰ সৰু সৰু গাঁঠি আছে, চ' সেইবিলাক ইনভলভ হোৱা দেখা যায়। চ' কি হয়, আপোনালোকৰ হাতৰ যিবোৰ গাঁঠিবোৰ আছে এইবোৰত বিষ হ'ব পাৰে, আৰু তাৰ বাহিৰে ইয়াত হ'ব পাৰে, যিটোক আমি ৰিষ্ট বুলি কওঁ, এলব' জইণ্টত হ'ব পাৰে বা শোল্ডাৰতো হ'ব পাৰে। কিছুমান মানুহে হয়তো ভাবে কেতিয়াবা বিষ হ'লে যে এইটো মোৰ ইউৰিক এচিডৰ কাৰণে হৈছে। চ' ভালকৈ আপোনালোকে ডিফাৰেঞ্চ কৰিব যে মই অলৰেডি ক'লোৱেই যে ইউৰিক এচিডত আপোনাৰ বিষটো দুইফালৰ পৰা আৰম্ভ হ'ব, কিন্তু আপোনাৰ বাত বিষ যিটো ৰিউমেটিক আৰ্থ্ৰাইটিছ হয় সেইটোত কিন্তু একফালৰ পৰা আৰম্ভ হ'ব। যেতিয়া শৰীৰৰ সৰু সৰু গাঁঠিবোৰ যেতিয়া ইনভলভ হ'ব, সোনকালে আক্ৰান্ত হ'ব, তেতিয়া আমি তাক বাত বিষ বা ৰিউমেটিক আৰ্থ্ৰাইটিছ হোৱা বুলি গম পাম। চ' আহক এতিয়া আমি লক্ষণসমূহৰ বিষয়ে জানো। চ' লক্ষণ বুলি ক'লে মেইনলি ইয়াত তিনি ধৰণৰ হ'ব পাৰে। এক নম্বৰটো হৈছে বিষ, খুব পেইন হ'ব পাৰে। 2 নম্বৰটো হৈছে ফুলি যাব পাৰে, যিটো চুৱেলিং বুলি কওঁ আমি। আৰু 3 নম্বৰটো হৈছে ষ্টিফনেছ। চ' মই এতিয়া ক'ম যে ষ্টিফনেছ মানে কি। চ' ষ্টিফনেছ শব্দটোৰ অৰ্থ হৈছে জঠৰ বুলি কওঁ আমি যিটো। মন কৰিব, যেতিয়া
আপুনি ৰাতিপুৱা শুই উঠিব তেতিয়া কি হ'ব আপোনাৰ হাতৰ গাঁঠিবোৰ চোল্জাৰবোৰ খুব বিষ হ'ব ৰাতিপুৱা আপুনি এনেকৈ হয়তো দাঙিব নোৱাৰিব আৰু কি হ'ব যেতিয়া আপুনি লাহে লাহে এক্সাৰচাইজ কৰিব তেতিয়া আপোনাৰ বিষটো কমি আহিব কিন্তু এইবোৰ বিষ কি হয় দিনটো হয়তো কম থাকে ৰাতি আৰু ৰাতিপুৱা বিষটো বহুত বেছি হৈ যায় চ' এইটোক কোৱা হয় মৰ্ণিং ষ্টিফনেছ চ' এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষণ হৈছে বাত বিষৰ চ' কি হয় যেতিয়া আপুনি ডক্টৰৰ ওচৰত যাব তেতিয়া ডক্টৰে আপোনাক এইখিনি সুধি পেলাই হয়তো তেওঁ আপোনাক ডায়েগন'জ কৰি দিব যে আপোনাৰ ৰিউমেটিক আৰ্থ্ৰাইটিছ বা বাত বিষ হৈছে তাৰ বাহিৰে আন কিছুমান লক্ষণ হ'ব পাৰে হয়তো আপোনাৰ ওজন কমি যাব পাৰে আপোনাৰ খোৱা লোৱাত মন নালাগিব হজম শক্তি কমি যাব পাৰে হয়তো কেতিয়াবা জ্বৰ লাগিব পাৰে আপোনাৰ গাটো টোপনিও ভালকৈ নহ'ব পাৰে চ' আমি আল্টিমেটলি গম পালোঁ যে লক্ষণসমূহ কি কি চ' এতিয়া মই ক'ম যে আপুনি মেডিচিনৰ বাহিৰে আপুনি ঘৰুৱাভাৱে কি কি উপায় অৱলম্বন কৰিব পাৰিব চ' সাধাৰণতে এইবোৰ বেমাৰ কেতিয়া হয় যেতিয়া আমি একো কাম নকৰোঁ বা বহি থাকোঁ চ' তেতিয়া এইবোৰ বেমাৰ বেছিকৈ হয় চ' আমি কি কৰিব লাগিব আমি ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগিব খুব টান এক্সাৰচাইজবোৰ নহয় সহজ সৰল যিবোৰ এক্সাৰচাইজ আছে সেইবোৰ কৰিব কাৰণ কি হয় যেতিয়া আপুনি এক্সাৰচাইজ কৰিব তেতিয়া আপোনাৰ তেজৰ চলাচলটো খুব ভাল থাকিব আৰু কি কৰিব আপুনি খোৱা লোৱাত খুব যত্ন ল'ব কি কৰিব ওমেগা 3 ফেটি এচিড যিবোৰত থাকে সেইবোৰ খাব ধৰি লওক যিবোৰ কাঠবাদাম আলমণ্ড বা যিটো নৰ্মেল বাদাম বা মাছ আপুনি সেইখিনি খাব চ' ভিটামিন এ ভিটামিন চি বা ভিটামিন ই যুক্ত খানাবোৰ খাব চ' আমি এইবোৰ ক'ত পাওঁ যিবোৰ আমি শাক পাচলি বা ফল মূলেই হওক সেইবিলাকত আপুনি পাব চ' এণ্টি অক্সিডেণ্টযুক্ত বস্তুবোৰ খাব আৰু কি খাব আৰু ফ্লেভনইডছ আমি ক'ত পাওঁ ধৰি লওক আপুনি গ্ৰীণ টি বা আঙুৰ আৰু ব্ৰকলিটো পাওঁ আমি ফ্লেভনইডছ চ' তেনেকুৱা বস্তুবোৰ খালে কি হয় আমি মানে যিটো আমাৰ বিষ হয় সেইটো বিষৰ পৰা আমি খুব আৰাম পাওঁ তাৰ বাহিৰে কি কৰিব লাগিব বেমাৰটোৰ বিষয়ে খুব ষ্ট্ৰেছ ল'ব নহ'ব আপুনি সময়মতে খোৱা লোৱা কৰিব লাগিব আৰু আপুনি গৰম পানী দি গা ধুব কাৰণ গৰম পানী দি গা ধুলে আমি বিষটোৰ পৰা অলপমান আৰাম পাওঁ চ' এইখিনিয়ে হয় চ' ৰিউমেটিক আৰ্থ্ৰাইটিছ এটা খুব দীঘলীয়া বেমাৰ চ' আমি আৰ্লি ষ্টেজত গম পালে এইটো খুবেই ভাল চ' কিছুমানে কি কৰে ইনিচিয়েল ষ্টেজত পেইন কিলাৰ বা কেলছিয়াম টেবলেটৰ কেইটামান খাই তেওঁলোকে খুব দেৰি কৰি দিয়ে সময়খিনি চ' আপোনালোকে কি কৰিব মই অলৰেডি লক্ষণসমূহৰ বিষয়ে আপোনালোকক জনালোৱে যদি এনেকুৱা লক্ষণবোৰ আপোনালোকৰ আছে চ' ডক্টৰৰ পৰামৰ্শ লওক তেওঁ যিখিনি ক'ব আপোনালোকে সকলোখিনি ফ'ল' কৰিব ভালে থাকক সুস্থ থাকক যদি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব